বৰ্তমান অসমৰ ৰাজনীতিত দুটা শব্দই আটাইতকৈ বেছি চৰ্চা লাভ কৰিছে। এটা হ'ল অৰুণোদয় 1250 টকা আৰু আনটো হ'ল লাখপতি বাইদেউ হোৱাৰ সপোন। চৰকাৰে কৈছে এই আঁচনিসমূহে মহিলাসকলক শক্তিশালী কৰিছে, কিন্তু সমাজৰ এটা অংশই প্ৰশ্ন কৰিছে ই সঁচাকৈ সবলীকৰণ নে কেৱল নিৰ্বাচনী অংক। আহক আজি এই বিষয়ে অলপ দকৈ আলোচনা কৰোঁ। প্ৰথমে আহোঁ অৰুণোদয় আঁচনিৰ কথালৈ। BPL পৰিয়ালৰ মহিলাৰ একাউণ্টত প্ৰতিমাহে সোমায় 1250 টকাকৈ। বহুতৰে ঘৰত ঔষধৰ খৰচ বা ল'ৰা-ছোৱালীৰ পঢ়া-শুনা আৰু সৰু-সুৰা প্ৰয়োজনবোৰ পূৰণ কৰিছে। যিসকল মহিলাৰ উপাৰ্জনৰ কোনো পথ নাই তেওঁলোকৰ বাবে এই ধনে এক মানসিক সাহস দিয়ে। হাতত নিজাকৈ অলপ নগদ ধন থাকিলে সমাজত মহিলাগৰাকীৰ স্থিতি অলপ হ'লেও মজবুত হয়। কিন্তু আজিৰ দিনত এই অত্যাধিক মূল্যবৃদ্ধিৰ যুগত 1250 টকা জানো যথেষ্ট? নে আমি মহিলাসকলক স্বাৱলম্বী কৰাৰ সলনি কেৱল চৰকাৰী সহায়ৰ বাবে বাট চাই থকা এজন হিতাধিকাৰী কৰি তুলিছো? আনহাতে আছে লাখপতি বাইদেউ আঁচনি। আত্মসহায়ক গোটৰ মহিলাসকলক বছৰি 1 লাখ টকাৰ উপাৰ্জন কৰিব পৰা স্তৰলৈ লৈ যোৱাৰ চৰকাৰৰ লক্ষ্য। শুনিবলৈ খুবেই আশাজনক। অসমৰ মহিলাসকলে বৈষ্ণৱ সংস্কৃতিৰ পৰা শিপিনীলৈকে সকলোতে নিজৰ দক্ষতা দেখুৱাই আহিছে। যদি চৰকাৰে সঁচাকৈ সঠিক প্ৰশিক্ষণ আৰু বজাৰৰ সুবিধা কৰি দিয়ে তেন্তে আমাৰ বাইদেউসকল সঁচাকৈ লাখপতি হ'ব পাৰিব। কিন্তু কেৱল ফৰ্ম পূৰণ কৰি বা নিৰ্বাচনৰ আগত অলপ টকা দিলেই কোনোবা লাখপতি হ'ব পাৰিবনে? নে এইটো কেৱল নিৰ্বাচনৰ সময়ত দিয়া এটা মুখৰ শ্লোগান হৈ ৰ'ব? এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ভোটৰ ৰাজনীতি। নিৰ্বাচনৰ ঠিক আগে আগে যেতিয়া এনেকুৱা ঘোষণা কৰা হয় তেতিয়া বানপানীৰ সমস্যা, নিবনুৱা সমস্যা বা শিক্ষাৰ দৰে মূল ইছ্যুসমূহ ক'ৰবাত যেন হেৰাই যায়। সমালোচকৰ মতে এয়া ৰাইজৰ টেক্সৰ ধনেৰে ভোট কিনাৰ এক কৌশল। চৰকাৰে দীৰ্ঘদামী উন্নয়নৰ সলনি নগদ ধন বিতৰণ কৰি নিজৰ দক্ষতা সুৰক্ষিত কৰিব বিচাৰিছে নেকি? আমি এনেকুৱা এখন সমাজ গঢ়িব বিচাৰো নেকি য'ত মানুহে কষ্ট কৰি উপাৰ্জন কৰাৰ সলনি চৰকাৰী অনুদানৰ ওপৰত বেছি ভৰসা কৰিবলৈ লয়? অসমৰ মহিলাক কেৱল 1250 টকাৰ সহায় লাগে নে এনেকুৱা এটা ব্যৱস্থা লাগে য'ত তেওঁলোকে কাৰো আগত হাত পাতিব নালাগে? সহায় কৰাটো বেয়া নহয়, কিন্তু সেই সহায়ে যদি আমাক এলেহুৱা কৰি তোলে তেন্তে সেয়া চিন্তনীয়। আপুনি কি ভাবে, এই আঁচনিসমূহে আমাৰ সমাজত উন্নতি কৰিবনে নে এয়া কেৱল ভোটৰ অংক? আপোনাৰ মতামত কমেণ্টত জনাওক। আজিৰ প্ৰতিবেদন বিশ্বৰ মৃদু তথ্যৰ পৰা মই মধুস্মিতা।